নমস্কাৰ বন্ধু বান্ধৱীসকল এইচআৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো এছএছসি জিডিৰ বহুত কেইটা পোষ্ট উলিয়াই আহিছে এই পোষ্ট কেইটাত এজ কিমান লাগিব এজ ৰিলেক্সেশ্যন কিমান আছে সিলেকশ্যন প্ৰসেস কেনে হ'ব পোষ্ট কিমান আছে লাষ্ট ডেট কিমান আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব ৰানিং কিমান কৰিব লাগিব লৰাৰ ৰানিং কিমান হ'ব ছোৱালীৰ কিমান হ'ব হাইট কিমান লাগিব ওয়েট কিমান লাগিব ইত্যাদি ধৰণৰ বিষয় আজি আমি আলোচনা কৰিম সো ব্লগ ভিডিওটো দেৰি নকৰাকৈ আৰম্ভ কৰো এইখিনিতে এটা কথা ক'ব বিচাৰিছো যে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিব কিয়নো মই এনেকুৱা ধৰণৰ ভিডিওটো দি থাকিম ডেস্কটপত দেখুৱাৰ দৰে এনেদৰে আপোনালোকে অফিচিয়েল যেটো নোটিফিকেশন 17 জুলাই তাৰিখে এটো নোটিফিকেশন দিছে ইয়াতে ক্লিক কৰি দিব তাৰ পিছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অকনমান স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু ইয়াৰ যেটো মেইন পইণ্ট আছে এই পইণ্ট কেটা আপোনালোকক জনাই দিম ইয়াৰ যেটো স্যালাৰি হ'ব এটো লেভেল 3 স্যালাৰি হয় 21007 পৰা 69001 লৈকে স্যালাৰি থাকিব আৰু তাৰ যেটো অফিচিয়েল ওয়েবসাইট এটো ওয়েবসাইটত গলে আপোনালোকে সবখিনি ডিটেইলছ জানিব পাৰিব আৰু ইয়াতে যেটো পোষ্ট আছে এই ক্যাটাগৰি ওয়াইজ পোষ্ট খিনি দুনিয়াকে দিয়া আছে মোৰ ভিডিওৰ ডেসক্ৰিপচনত দুনিয়াকে লিংক দিয়া থাকিব তাত গৈ পেলাই আপোনালোকে চাব পাৰিব কোনটো ক্যাটাগৰিৰ বাবে কিমানখিনি পোষ্ট আছে তাৰ পিছত কোনটো বিভাগৰ বাবে কিমানখিনি পোষ্ট আছে এইখিনি জানিব পাৰিব দুনিয়াকে আৰু ইয়াৰ যেটো টোটাল পোষ্ট আছে এটো 25271 টা পোষ্ট আছে ভিডিওটো স্কিপ নকৰাকে চাব নহলে আপোনালোকে গম নাপাব আৰু ইয়াৰ যেটো এজ লিমিট এটো অকনমান কম আছে 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত মাত্ৰ আৰু 1 তাৰিখ 8 মাহ 2021 আৰু 2 তাৰিখ 8 মাহ 1998 চনলৈকে আৰু ক্যাটাগৰি ওয়াইজ যেটো এজ ৰিলেক্সেশ্যন হেতু পাই যাব ইয়া আকৌ কৈ দিছো এজ লিমিটটো খুবেই কম আছে 18 বছৰৰ পৰা মাত্ৰ 23 বছৰ এসসি এসটিৰ বাবে 5 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন আৰু ওবিসিৰ কাৰণে 3 ইয়াৰ্ছৰ এক্স সাৰ্ভিসমেনৰ 3 ইয়াৰ্ছ এনেদৰে যেটো ক্যাটাগৰিৰ বাবে যিমানখিনি এজ ৰিলেক্সেশ্যন আছে হেতু এজ ৰিলেক্সন আপোনালোকে পাই থাকিব ইয়াত কোনো ধৰণৰ অসুবিধা নাই আৰু হাইয়েষ্ট এজ ৰিলেক্সেশ্যন দিছে আপোনাৰ 10 ইয়াৰ্ছৰ কাৰণে তো এটো খুবেই এটা ডাঙৰ কথা ক'বলৈ গলে আপোনালোকে এইটো যেটো চালে লাষ্টৰটো হাইয়েষ্ট দিছে 10 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন দিছে এচসি এসটি ক্যাটাগৰিৰ বাবে গুজৰাটৰ হ'ব লাগিব হেতু হিয়তৰ এটা হেৰি আছে তাৰ পিছত ভিডিওটো স্কিপ নকৰাকে চাব তেতিয়া হলে আপোনালোকে দুনিয়াকে বস্তুখিনি গম পাব আৰু এনেদৰে স্ক্ৰল ডাউন কৰি আপোনালোকে আহি থাকিলে এটা বস্তু দেখা পাব এটো ইম্পৰ্টেন্ট হয় বহুত যেটো হেৰি আছে এনসিসি সাৰ্টিফিকেট থকা লৰা ছোৱালী বা এনসিসি এটা কোৰ্স আছে হেতু যেটো সাৰ্টিফিকেট যেটো ক্যাটাগৰি আছে হেতু এনসিসি সি সাৰ্টিফিকেট থাকিলে 5 মাৰ্কস মিনিমাম এক্সামিনেশনত এটা মাৰ্ক পাব এনসিসি বি সাৰ্টিফিকেটৰ কাৰণে 3% এটা মিনিমাম মাৰ্ক পাব আৰু এনসিসি এ সাৰ্টিফিকেটৰ কাৰণে 2% এটা মিনিমাম মাৰ্ক পাব এক্সামিনেশনত আৰু যেটো এটা এপ্লিকেশন ফিস আছে এপ্লিকেশনটো অনলাইন মোড হয় এপ্লিকেশন ফিসটো অনলাইন দিব লাগিব হেতু 100 rupees only 100 rupees আছে আৰু এই বস্তুটো যেটো দেখা পাইছে আপোনালোকে এটো ষ্টেট ওয়াইজ যেটো ভ্যাকেন্সিবোৰ ভাগ কৰি দিয়া আছে আৰু ষ্টেট কোনটো ষ্টেটে পাৰিব কৰিবলৈ সক ইয়াতে গুৱাহাটী যেটো দিছপুৰ আছে আৰু নৰ্থ ইষ্টৰ যেটো 7টা ষ্টেট আছে এই 7টা ষ্টেটৰ ভিতৰত এই গুটেইখিনি আমাৰ আছে গতিকে আমাৰ অসমৰ গুটেইখিনি মানুহে অল ইন্ডিয়া লেভেলৰ হয় কিন্তু অসমৰ গুটেইখিনি লৰা ছোৱালীয়ে এটো পাৰিব কোনো ধৰণৰ প্ৰবলেম নাই আৰু যেটো এক্সাম হ'ব কম্পিউটাৰ বেসিস এক্সামিনেশনত এটো জেনাৰেল ইন্টেলিজেন্সৰ 25 মাৰ্ক আহিব জেনাৰেল নলেজৰ 25 মাৰ্ক এনেদৰে এলিমেন্টাৰী মেথ হেতুত 25 মাৰ্ক ইংলিশ হিন্দী হেতুত 25 মাৰ্ক টোটাল 100 মাৰ্কৰ 90 মিনিট টাইম দিছে মাত্ৰ আৰু যেটো ৰানিংৰ কথা কৈছিলো ফিজিক্যাল টেষ্ট হেতু ৰানিংত আপোনাৰ মেলৰ কাৰণে 5 কিলোমিটাৰৰ ৰানিং হ'ব 24 মিনিট টাইম দিয়া থাকিব টাইমটো যথেষ্ট দিছে কোনো ধৰণৰ প্ৰবলেম নাই আৰু আপোনালোকে ট্ৰাই কৰি থাকিব পাৰিব আৰু ফিমেলৰ যেটো 16 কিলোমিটাৰ হয় 8.5 মিনিটত কমপ্লিট কৰিব লাগিব
ল'ৰাৰ বেছি ছোৱালীৰ কম আৰু যিটো ৰেচ সেইটো ল'ৰাৰ কাৰণে 16 কিলোমিটাৰ 6.5 মিনিটত আৰু ছোৱালীৰ 800 মিটাৰ সেইটো 4 মিনিটত অনলি ফৰ লাডাখ কেণ্ডিডেট যিকেইটা আছে সেইকেইটাৰ কাৰণে লাডাখৰ কাৰণে কম হয় ৰানিংটো আৰু যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট সেইটোত হাইটটো লাগিব ল'ৰাৰ কাৰণে 170 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ হ'লেই হৈ যাব কোনো ধৰণৰ আজিৰ ভিডিঅ' এইখিনিয়ে যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম এইটো এপ্লাই কেনেকৈ কৰিব লাগে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ আপোনালোকক জনাই দিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো প্ৰেছ কৰিব আৰু মই যেতিয়া নেক্সট ভিডিঅ' দিয়াৰ লগে লগে যাতে আপোনালোকে বস্তুটো গম পাই যায় এপ্লাই কেনেকৈ কৰিব লাগে এপ্লাই কৰিলেহে ইণ্টাৰভিউ দিব পাৰিব ঠিক আছে থ্যাংক ইউ